Hello everyone, welcome back to my YouTube channel. মই আজি আপোনালোকলৈ লৈ আহিছো এটা সুন্দৰ পিঠা ৰেচিপি আৰু ইমান ধুনিয়া পিঠা কেনেদৰে বনাব পাৰি আপোনালোকক সম্পূৰ্ণকৈ দেখুৱাই আছো। চাই থাকক ভিডিওটো কোনো স্কিপ নকৰাকৈ। এনেদৰে ফুলা আৰু এনেদৰে ধুনিয়া পিঠা কেনেদৰে বনাব পাৰি চাই থাকক ভিডিওটো। আপোনালোকে যদি বিহুত এনে ধৰণৰ পিঠা বনাম বুলি ভাবিছে তেন্তে ইয়াৰ কাৰণে কি বস্তুৰ প্ৰয়োজন হ'ব নহ'ব সম্পূৰ্ণ ভিডিওটো চাই থাকিলে গম পাব। প্ৰথমে মই গুড়খিনি অকমান পানী দি গেছত পগাই লম যাতে গুড়খিনি খুব ধুনিয়াকৈ গলি যায়। সম্পূৰ্ণভাৱে গুড়খিনি পাক হোৱাৰ পাছত মই পিঠাগুড়িখিনিত সানি লম। এয়া দেখিছে মোৰ গুড়খিনি সম্পূৰ্ণভাৱে খুব ধুনিয়াকৈ পাক খাইছে। গতিকেলৈ মই এতিয়া এই গুড়খিনি পিঠাগুড়িখিনিত সানি লম। এনেদৰে গুড়খিনি পিঠাগুড়িখিনিত সানি ললো। এনেদৰে সম্পূৰ্ণ মিশ্ৰণটো প্ৰায় 3 মিনিট মান সময় মিহলাই ল'ব লাগে। আৰু ইয়াৰ লগত দিব লাগে অলপ বেকিং পাউডাৰ আৰু খুব ধুনিয়াকৈ মিশ্ৰণটো মিলাই থাকিব লাগে। এই পিঠাগুড়িখিনি সাধাৰণতে ঘৰৰ চাউলৰ মানে ভাত খোৱা চাউলৰ পিঠাগুড়ি হয়। আপোনালোকেও যিকোনো ভাত খোৱা চাউলৰ পিঠাগুড়ি বনাই ল'ব পাৰে, যিকোনো চাউলৰ হ'লেই হ'ল। মিশ্ৰণটো যদি অলপ ডাঠ হয় তেন্তে অলপ পানী মিহলাই পুনৰ এনেদৰে গুলি ল'ব যাতে মিশ্ৰণটো খুব ধুনিয়া হয়। যদি মিশ্ৰণটো ভাল হয় তেন্তে পিঠাও খুব ধুনিয়া হয়, সেইকাৰণে মিশ্ৰণটো খুব ধুনিয়াকৈ বনাই ল'ব। মিশ্ৰণটো হৈ যোৱাৰ পাছত এতিয়া তেলখিনি গৰম হ'বলৈ দিলো। তেলখিনি গৰম হোৱাৰ পাছত এখন এনেকৈ মই পিঠাখিনি দি যাম। সো এনেকৈ দি যাব এখনকৈ আৰু খুব ধুনিয়াকৈ পিঠাকেইখন হৈ উঠিব। আৰু ভিডিওটো যদি ভাল লাগে তেন্তে লাইক শ্বেয়াৰ আৰু যিসকল মোৰ চেনেলটোত নতুন প্লিজ তেওঁলোকে সাবস্ক্ৰাইব এটা কৰিবলৈ নাপাহৰিব। আৰু শেষত ভিডিওটো কেনেকুৱা লাগিলে কমেন্ট কৰি জনাবলৈ নাপাহৰিব। এই পিঠাখন খাবলৈ সঁচাই বৰ ভাল লগা হয় আৰু বিহুত অতি প্ৰয়োজনীয় সকলোৰে ঘৰতে। গতিকে বহুত কম সময় আৰু কম সামগ্ৰীৰে বনাব পৰা যায়। সো এতিয়া মোৰ পিঠাখিনি বনোৱা হৈ গ'ল আৰু আপোনালোকে যদি এনেদৰে ইচ্ছা কৰে বনাব পাৰে আৰু আশা কৰোঁ মোৰ ভিডিওটো চাই আপোনালোকে ভাল পাব আৰু সফল হ'ব।